Hi guys, welcome back to my another new blog Dipankar Bharat to মানে ইনষ্টাগ্ৰাম আৰু ইউটিউবত ট্ৰেন্ডিং হৈছে গিবলিয়াত তো কেনেকেনো বনায় মই আপোনালোকক শিকাম। এইফালে আমাৰ প্ৰচেছিং আছে হাই এটা দিয়া এইটো আমাৰ মোৰ লগতে আছিলে মানে হয় নাই মোৰ আছিলে নাই হয় তো এতিয়া বলক ফোনৰ স্ক্ৰীনলৈ যাওঁ। তো এটা গাছ মই বৰ্তমান ফোনৰ স্ক্ৰীনত আহি গ'লোঁ। তো এতিয়া মই গ'লোঁ প্লে ষ্ট'ৰ মই প্লে ষ্ট'ৰত অন কৰি দিলোঁ। এইটো প্লে ষ্ট'ৰ অন হৈ গ'ল। তো এতিয়া মই প্লে ষ্ট'ৰ চাৰ্চ অপশ্যনত গৈ মই এতিয়া চাৰ্চ কৰিলোঁ চেট জি পি টি মই মাৰি দিলোঁ চেট জি পি টি ৰ'বক বেলেগ আছে চেট জি পি টি চেট জি পি টি মাৰি দিব চাই লওক বানানটো চাই লওক। তাৰপিছত বেলেগ আহি গৈছে আকৌ মাৰিম এতিয়া মই চেট জি পি টি CHAT GPT মাৰি দিব। চেট জি পি টি মাৰি দিলে তলৰ যোনটো চেট জি পি টি অলৰেডি মোৰ ডাউনলোড কৰা আছে আপোনালোকে ডাউনলোড কৰি ল'ব। তো এতিয়া মই বেক আহি গ'লোঁ। বেক আহি গৈ মই চেট জি পি টি অ'পেন কৰি ল'লোঁ। অ'পেন কৰি লৈ প্লাছ আইকনত ক্লিক কৰিব। প্লাছ আইকনত ক্লিক কৰি ফটোছত ক্লিক কৰিব। ফটোছত ক্লিক কৰি আপোনালোকৰ যিকোনো এখন ফটো চিলেক্ট কৰি ল'ব। ধৰি লওক মই এখন ফটো মই চিলেক্ট কৰি ল'লোঁ। এতিয়া ঘূৰিব লাগিব ঘূৰি আহিব লাগিব। তো আপোনালোকে লিখিব টাৰ্ণ দিছ ফটো ইনটু গিবলি আৰ্ট বুলি মাৰি দিব। টাৰ্ণ দিছ ফটো ইনটু গিবলি আৰ্ট বুলি মাৰি দিব। তো ওপৰলৈ মোক কৈ থকা চিনটোত টিপি দিব। আপোনালোকে বানানটো চাই লওক। ইয়াত ক্লিক কৰি দিলোঁ আৰু এনেকৈ আপলোড হৈ গ'ল ফটোকপি। আৰু এনেকৈ গেটিং ষ্টাৰ্ট বুলি লিখিব। সেইটো মোৰ আগৰ ফটোকপি অলপমান টাইম লাগিব। এনেকৈ আপোনালোকৰ তাতো নীলা হৈ যাব। এনগাছ ফাইনেলি আহি গ'ল। সেই কবি তলৰ কবি গিবলিয়াত উপকবি মোৰ ফটো নৰ্মেল ফটো। এতিয়া ঘূৰি থাকিব ঘূৰি পিনে ফটো কৰিব ওলাব। ফটো কৰিব ওলাত তলত ছেভ বুলি কোৱা সেইটো ছেভ বুলি আছে যে সেই ছেভত ক্লিক কৰি আপোনালোকে হেৰি কৰি ল'ব। তো আজি ভিডিঅ'টো ইমানেই আছে। যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই। তো ফটোকপি এতিয়া চাই লওক আজিলৈ বাই বাই।